আসাম ষ্টাডি চেনেলটোলৈ সকলোকে বহুত নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি অসমীয়া বিষয়ৰ কেৱল মাত্ৰ 5টা প্ৰশ্ন উত্তৰ আৰু যিসকলে PhD এন্ট্ৰেন্স দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু যিসকলে MA এন্ট্ৰেন্স দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ সুবিধাৰ্থে 5টা প্ৰশ্ন মই প্ৰস্তুত কৰি আনিছোঁ। প্ৰথমটি প্ৰশ্ন হৈছে প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰথম প্ৰকাশক গৰাকী কোন? উত্তৰ হ'ব হৰিবিলাস আগৰৱালা। 2 নম্বৰ বীৰ পূজাৰ ভাৱত ৰচিত জীৱনীখনৰ নাম কি? উত্তৰ হ'ব গুণাভিৰাম বৰুৱাৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনচৰিত। 3 নম্বৰ শংকৰদেৱৰ জয় জয় মল্ল নৃপতি ৰখজান নামৰ ৰাজভটী মাটিৰ সম্পৰ্কে মত দিয়া দুজন ব্যক্তিৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব গুণাভিৰাম বৰুৱা আৰু ছাৰ এডৱাৰ্ড গেইট। 4 নম্বৰ সুৰভি আৰু হৰিদাস নামৰ ভাতৰ কথা কোনখন নাটত পোৱা যায়? উত্তৰ হ'ব ৰুক্মিণী হৰণ নাটত। 5 নম্বৰ অসম সংগীত নাটক একাডেমীৰ প্ৰাথমিক গৱেষণাৰ পুথি দুখনৰ নাম কি? এখন হৈছে চৰৰেখাত বৰগীত, এইখন প্ৰকাশ হৈছিলে 1959 চনত আৰু 2 নম্বৰখন হৈছে সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল, এইখন হৈছিলে 1974 চনত। গতিকে কেৱল মাত্ৰ 5টা প্ৰশ্ন উত্তৰ দিলোঁ। কেনে পালে জনাব। যদিহে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু পাছত আৰু কেইটামান মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ধন্যবাদ।